হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জেভিছ ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ। তেনে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আজি মানে মাহীৰ বাৰ্থডে, তো বাৰ্থডে কাৰণে মানে ঘৰতে কেক লৈ যাম বুলি মই ফোন কৰি দিম। ফোন কৰি মানে তাৰপিছত কৈ দিম মাছ মাংস লৈ যাম। পইচা নাই মাছ মাংস নিবলৈ, নিদিওঁ সেইকাৰণে। তো কিন্তু ফোন কৰি জনাই দিম আৰু যে মই মাছ মাংস লৈ যাম। তাৰপিছত গৈ পেলাই ঘৰত সিহঁতৰ ৰিয়েকশ্যনটো চাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু মোৰ লগত আছে কোন চাই লওক, লাইক সজিত বৰা। গাইজ ফোন কৰি ললো। ফোন কৰাৰ পিছত কিন্তু ৰিয়েকশ্যনটো বৰ বেলেগ আহিছে। মোক সুধিছে যে কেক কি কেক আনিবি, আৰু মানে ফ্লেভাৰটো জনাই দিছে যে ষ্ট্ৰবেৰী ফ্লেভাৰৰ কেকটো আনিবি। আৰু মই মাছ মাংসৰ কথাটো কৈ দিলো আৰু পিঁয়াজ চিয়াজ কাটি থব দিলো। তাৰপিছত মোক সোনকালে মাতিছে, মানে সোনকালে ভাত চাত খাই শুব লাগে, জল্দি আমি পিঁয়াজ চিয়াজ কাটো। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। গাইজ দোকান আহি পাই গলো, এতিয়া কেকটো ল'ব লাগে। কেকটো লৈ লওঁ, চাই থাকক। দাদা কেক এটা দিয়ক 5 টকীয়া। কেক লৈ ললো। লওক এতিয়া লৈ আহোঁ মাছ মাংসটো, মানে মাছ মাংসটো সঁচাকে নিম বাৰু। তাৰমানে কি মাছ মাংসটো লৈ আহোঁ আৰু মানে চব মিছাকে নিলে মানে পিটনে খাম আৰু, কাৰণ পিঁয়াজৰ দাম 80 টকা কেজি হ'ল। তো মাছ মাংস যদি সঁচাকে নিনো, পিঁয়াজখিনি মোক ঠেলি হেঁচি খুৱাব। তো সেইটো হ'ব মন নাই আৰু গালি সুধিব মন নাই। তো ব'লক এতিয়া আমি লৈ আহোঁগৈ মানে মাছ মাংস আৰু। হা পাম্পলেটকে দিয়া, অকণমান দিলে হ'ল, 50 টকা দিলে। মাছটো লৈ লওঁ, তাৰপিছত মাংসটো লৈ ল'ম। তাৰমানে দুইটা নিনিলে গালি শুনিমতো, তাৰ কাৰণে মাছ মাংসটো লৈ যাওঁ, বেয়া কথা হ'ব। যাই মাছটো কাটি আছে, কাটি লওক, তাৰপিছত লৈ পেলাই যাম আৰু। ক'তো মুখত सुबह धूप तुमको सताए, समझ लेना किरणों में मैं हूँ, कुछ कहूँ या ना कहूँ, तुम ख्वाबों में आते ही रहना। লাগিছিল মানে গাইজ মাংসটো লৈ ললো, এতিয়া ঘৰ যাম। ঘৰত গৈ লগ পাই আছো। গাইজ ঘৰ আহি পাই গলো। মাছ মাংসটো মানে এতিয়া ইয়াতে থৈ দিছো, লুকুৱাই থৈছো, এইফালে নাচাহি মানে। তো লুকুৱাই থৈ দিছো। তাৰপিছত বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ, কি হয় ভিডিঅ'টো চাই থাকক। হেল্ল' গাইজ, কি কৰি আছে আপোনালোকে? চব বহি আছে যে। আপোনাৰ আজি বাৰ্থডে ন, হেপী বাৰ্থডে বুলি কৈ দিয়ক। আপুনি মানে কেনেকুৱা এক্সাইটেড নে কেকটোৰ কাৰণে, কেনেকুৱা এক্সাইটেড? তো আপুনি ভাবাও নাই, কিন্তু टेंशन नहीं लेने का अपन है ना। বিস্কুট আৰু চাহ খালে, ঠিক আছে। কি আমি বেলেগ এটা ৰুমত আছো হে। তো মাহীক গৈ পেলাই এইটো ক'লোগৈ নহয় যে কেক আনিছো কিবাকিবি, মানে ছাৰপ্ৰাইজ বুলি ভাবি এইটো ৰুমলৈ সোমাইও অহা নাই মানে বেলেগ চাইডেদি গৈছে মানে, ভাবিছে ছাৰপ্ৰাইজ পাব, সেইকাৰণে আমাৰ ওচৰলৈ অহাও নাই মানে, ভাবিছে আৰু এইকেইটা যোগাৰ কৰি লওক আৰু। समझ रहे हो आप समझ रहे हो। কিন্তু যোগাৰ কি কৰি আছো গমেই পোৱা নাই। কি ক তই, কি ক? মজা পাব বোলে, চাই থাকো। হেপী বাৰ্থডে টু ইউ, বাৰ্থডে টু ইউ। সেইফালে লৈ যা, সেইফালে লৈ যা। চাওঁ এই দে, চাওঁ এই দে, চাওঁ এইফালে দিব লগ, সেইফালে দিব লগ। হেপী বাৰ্থডে, নুখুলিব এখন, নুখুলিব। তাৰপিছত আহক। তো গাইজ এইজনী মোৰ মাহী,
তো এতিয়া কেক কাটিব মানে আগতে কেক কাটি পাইছেনে আপুনি নাহুলি বৰহত আগতে কেক চেক কাটি পাইছে নাই পাইছে তো এইবাৰ আজিও কাটিব কেক মানে আগতে কেকবিলাক কি কেকৰ দামটো জানে আৰু 500 550 তেনেকুৱাই লয় তো আজিতো মানে তাতকে অকমান মানে বেলেগ আৰু মানে আপোনালোকে চাই থাকক তো এতিয়া সকলোৱে ক'ব হেপী বাৰ্থডে মানে বাৰ্থডে দিনা যিটো কয় আৰু হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ মমি মাহি হেপী বাৰ্থডে টু ইউ লগ লগ কাটক কাটক আৰু কাটিব এখন Oh, happy birthday to you. Happy birthday to you. কাটক 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 গাইছ এয়া কাটি দিলে কেক বঢ়িয়াকে কিমান লৈছে এইটো কেকটোৰ দাম কিমান 150 টকা 150 কম হ'ল নেকি অকমান কম হ'ল নেকি 450 গাইছ 450 লৈছে কেকটো এতিয়া আমি जनता माफ नहीं करेगी আমি কেকটো খাই লওঁ আৰু লগত পিয়াজ চিয়াজ কাটি হ'ল নে নাই পিয়াজ চিয়াজ কাটি হয় নাই देखा आपने लापरवाही का नतीजा है ঠিক আছে ভিডিওটো চাই যদি ভাল পালে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মানে এনেকুৱা এন্টাৰটেইনমেন্ট ভিডিওবিলাক আহি থাকিব মানে যেনে ধৰণে পাৰো দি থাকিম আৰু খালি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে এটা লাইক আৰু কমেন্ট কৰি জনাব ভিডিওটো চাই কেনেকুৱা পালে বাই বাই